হাটশিঙিমাৰী আই হস্পিটেলত প্ৰতি মাহত দুবাৰকৈ হয় চকুৰ অপাৰেশ্যন। নেপাল আৰু শিলিগুৰিৰ অভিজ্ঞ চকু চিকিৎসকৰ দ্বাৰা কৰা হয় চকুৰ অপাৰেশ্যন। এতিয়া নেপালত নোযোৱাকৈ কম খৰচতেই চকুৰ চিকিৎসা কৰিব পাৰিব হাটশিঙিমাৰী আই হস্পিটেলত। হাটশিঙিমাৰী জিলা চিকিৎসালয়ৰ পূবফালে মেঘালয়ৰ পথৰ কাষত এখন উন্নতমানৰ চকু চিকিৎসালয়ত প্ৰতিমাহে দুবাৰকৈ হৈ আছে চকুৰ অপাৰেশ্যন। কোনোবাই যদি চকুৰ বেমাৰত ভুগি আছে তেন্তে উক্ত চিকিৎসালয়খনত সোনকালেই যোগাযোগ কৰিব পাৰে। উক্ত চিকিৎসালয়খনত কম্পিউটাৰযুক্ত মেচিনৰ সহায়ত চকু পৰীক্ষা কৰি অভিজ্ঞ চকু চিকিৎসকৰ দ্বাৰা চকুৰ অপাৰেশ্যন কৰা হয় বুলি চিকিৎসালয়খনৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে। উক্ত চিকিৎসালয়খনত আৰম্ভণিৰ পৰা মুঠ 1500 গৰাকী ব্যক্তিৰ চকুৰ অপাৰেশ্যন কৰা হৈছে আৰু সকলো অপাৰেশ্যন সম্পূৰ্ণভাৱে সাফল্য হৈছে বুলি জানিব পৰা গৈছে। সবিশেষ জানিবৰ বাবে 7086-120-687 নম্বৰত ফোন কৰিব পাৰে। আমার চোখের মধ্যে আর কি ব্লাড জমছে, সুগারও থাকে আর পানিও দেখা গেছে। তার জন্য আমাকে রিকমেন্ডেশন করছে ডাক্তার অমিতাভ চক্রবর্তী, শিলিগুড়ি সার্জন। আমাকে কইছে 6টা লাগবে, তিনটে 6টা। অলরেডি আমি 3টে দিছি ইঞ্জেকশন, আরও 3টে বাকি আছে। তাতে মোটামুটি আরামও পাওয়া যাচ্ছে। বাকি 3টে আমাকে দেওয়ার লাগবে আর কি। এটা হলো হাটশিঙিমারি আই হসপিটাল, পানবাড়ি সিচুয়েটেড। অপারেশন আমি একটা অপারেশন তো বহুত কেস আছে। আমি 3বার আসলাম, 3বারে বহুত অপারেশন কেস পাচ্ছি, কিন্তু এইবার 20 জনের হয়েছে আর কি জোয়াকালি। সার্ভিস খুব ভালো, না দেখতে স্টাফগুলোও ভালো ব্যবহার। একটা থাকে নেপাল থাকি ডাক্তার আছে, একটা শিলিগুড়ি সার্জন, আর একটা লোকাল আছে অপটিক্যাল, আর বাকি ফার্মাসিস্ট আছে আর কি। রিসেপশনও তো ঠিক আছে, আমরা ব্যবহার ভালো পাই আর কি। আমি আর কি হাটশিঙিমারি বলি না, নর্থ ইস্টও যদি যে কাহিনী এই হসপিটালের কথা শুনে আসতে পারে, ট্রিটমেন্টও করতে পারে, খুব ভালো সার্ভিস দেয়, কোনো অসুবিধে নাই। আজি আমার কালি অপারেশন হল মোটামুটি 20টা মান। এই অপারেশন কৰোঁতে চকুখন বান্ধি দিয়া হয়। এইটো আজি খোলা গেল, এইটো খুলি পেলাই ড্ৰেছিং কৰি পেলাই মানে আমাৰ ব্লেক চশমা লগাই দিয়া হয় আৰু কিবা কিবি মেডিচিন লাগিলে মেডিচিনটো দিয়ে। কালি মোটামুটি 20টা মান হ'ল। আপোনালোকে চাইছে নহয়, আপোনালোকেতো ভিডিঅ' কৰি দেখিলে, পেচেণ্টৰ পৰা সুধিলেই আপোনালোকেতো গমেই পাইছে। আমিতো নিশ্চয় ক'ব পাৰোঁ, চবে ভালেই দেখিছে। দুখীয়াৰ কাৰণে কিবা সুবিধা আছে? এতিয়া একেবাৰে দুখীয়াৰ কাৰণে হ'লে আমি একেবাৰে ফ্ৰী কৰি দিওঁ। যিবিলাক মানে কোনো নাই, ৰাস্তাত ফুৰি আছে, ল'ৰা ছোৱালী নাই, মাক দেউতা নাই, এইবিলাক পালে আমি কেইটামান কৰিছোঁ, ফ্ৰী কৰিছোঁ। আৰু ডক্টৰটো আহি আছে আমাৰ এতিয়া আমাৰ কলকাতাৰ পৰা আহি আছে, নেপালৰ পৰাও আহে কেতিয়াবা, গুৱাহাটীৰ পৰাও আহে কেতিয়াবা। যিটো চিডিউল মিলে সেইটোৰ পৰা আমি মাতি দি পেলাই অপাৰেশ্যনটো কৰাই দিওঁ। মাহত 2বাৰ হয়। এতিয়ালৈকে আমাৰ মোটামুটি 1500 ক্ৰছ কৰিলে। মোটামুটি 3 বছৰ হ'ল, 1500 মান হৈ গ'ল অপাৰেশ্যন। গোটেইখিনি ছাকচেছ হৈ আছে। এতিয়া আমি জিলাবাসীক কি জনাম? এতিয়াতো আৰু বহুত দূৰত যাব লগা চিন্তাধাৰা কৰিব নালাগে। এতিয়া আপোনালোকে গমেই পায় যে ইয়াতে এটা হাটশিঙিমাৰী আই হস্পিটেল উঠিছে। ইয়াতে আহি পেলাই চকুবিলাক চাব পাৰে, আৰু যদি অপাৰেশ্যন কেছ হয় অপাৰেশ্যনটো আপুনি ইয়াতে কৰিব পাৰে নিশ্চিন্তভাৱে।